নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম মকিবুল টেক চেনেলত। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে আপোনালোকে 2025 চনত কোনটো কেটাগৰীত ভিডিঅ' বনালে নাইবা চেনেল ষ্টাৰ্ট কৰিলে সোনকালে গ্ৰ' হ'ব চেনেলটো আৰু আপোনালোকে যাতে 6 মাহতে মনিটাইজ কৰিব পাৰে চেনেলটো। প্ৰথমতে এটা কথা ক্লিয়াৰ কৰি দিওঁ যে ইউটিউবত সাকসেছ হ'বলৈ হ'লে আপোনালোকৰ কেৱল ভিডিঅ' আপলোড কৰাই নহয়, এটা সঠিক কেটাগৰী বাছনি কৰাটো অত্যন্ত প্ৰয়োজনীয়। যদি আপোনালোকে সঠিক কেটাগৰী এটা বাছনি কৰিব নোৱাৰে তেন্তে আপুনি যিমান ভিডিঅ' আপলোড কৰিলেও ভিডিঅ' ভাইৰাল নহয়, আপোনাৰ চেনেল গ্ৰ' নহয়। আজিৰ ভিডিঅ'ত আমি এনেকুৱা তিনিটা কেটাগৰী চাম, যি তিনিটা কেটাগৰী যদি আপোনালোকে চেনেল বনায় নাইবা ভিডিঅ' আপলোড কৰে তেন্তে মই ক'ব পাৰোঁ আপোনালোকে 6 মাহত গ্ৰ' কৰিব পাৰিব, লগতে চেনেল মনিটাইজ কৰি আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। দেৰি নকৰি বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল আৰু 1 নম্বৰত যিটো কেটাগৰী ৰাখিছোঁ, কেটাগৰীটোৰ নাম হ'ল AI আৰু টেক টুলছ ৰিভিউ। আপোনালোকে AI নাম শুনিছে। AI মিনছ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। চ' বৰ্তমান সময়ত যিহেতু অসম যিদৰে ডেভেলপমেণ্ট হৈ আছে আৰু অসমত যিদৰে কোম্পানী আহি আছে, চ' আপোনালোকে যদি এখন টেক ৰিভিউ নাইবা AI টুলছৰ বিষয়ে এটা চেনেল খোলে নাইবা অপেন কৰে, আপোনাৰ ভিডিঅ' সকলো জনসাধাৰণে দেখিব, লগতে তাৰ পৰা যাতে তেওঁলোকে শিকিব পাৰে তেনেকুৱা স্কিল বেছ তেওঁলোকক আপুনি শিকাব পাৰে। চ' এনেকুৱা যদি আপুনি শিকাব পৰা যদি এখন চেনেল অপেন কৰে তেন্তে আপোনাৰ ভিডিঅ' ভাইৰাল হ'ব, লগতে আপুনি সাকসেছ হ'ব পাৰে ইউটিউবত। এই AI আৰু টেক টুলছ ৰিভিউ চেনেলৰ CPM আৰু RPM যেহেতু হাই থাকে, চ' যাৰ বাবে আপুনি 1000 ভিউজতে আপুনি 50 টকা নাইবা 80 টকা পৰ্যন্ত আপুনি উপাৰ্জন কৰিব পাৰে। আপুনি এই চেনেলত কিছুমান ভিডিঅ' বনাব পাৰে, যেনেকুৱা ফোনত যদি কিবা প্ৰব্লেমে দেখা দিয়ে, ফোন প্ৰব্লেমটো সলভ কৰিব কেনেকৈ ইয়াৰ বিষয়ে ক'ব পাৰে যে ChatGPTৰ দ্বাৰা আমি কিদৰে উপাৰ্জন কৰিব পাৰোঁ, ChatGPTৰ দ্বাৰা আমি কিদৰে ইমেইল নাইবা টেক্সট নাইবা থাম্বনেইল কিদৰে বনাব পাৰোঁ, কিদৰে আপুনি ব্লগ লিখিব পাৰে ইয়াৰ দ্বাৰাই। চ' এইখিনি আপুনি এই চেনেলত ডিছকাছ কৰিব পাৰে। বৰ্তমান সময়ত এই কেটাগৰীত কম্পিটিশ্যন একেবাৰে নাই ক'ব পাৰোঁ, যদি আপুনি চেনেল বনায় আপোনাৰ চেনেল গ্ৰ' হ'ব 100%। ত' নাম্বাৰ 2nd কেটাগৰীত যিটো চেনেলটোৰ নাম কম, সেই চেনেলটোৰ নাম হ'ল যে এডুকেশ্যন আৰু স্কিল লাৰ্ণিং, অৰ্থাৎ এডুকেশ্যন। বৰ্তমান সময়ত যুগটো হ'ল এডুকেশ্যন অৰ্থাৎ অনলাইনৰ শিক্ষা। আপোনালোকে যদি ইউটিউবত কিবা অনলাইনৰ বিষয়ে পঢ়াব খোজে, আপুনি যদি পঢ়াওঁতে বেছি ভাল পায় তেনেহ'লে আপুনি ইউটিউবত ভিডিঅ' বনাই কিনে আপুনি আপলোড কৰিব পাৰে। ষ্টুডেণ্টসকলে আপোনাৰ ভিডিঅ'টো চাব আৰু এডুকেশ্যন ভিডিঅ'ত এংগেজমেণ্ট হাই হয়, লগতে CPM আৰু RPM সদায় হাই হৈ থাকে। বৰ্তমান এই কেটাগৰীত যদিও ইউটিউব চেনেল আছে কিন্তু কম্পিটিশ্যন বহুতো কম আছে এনেকুৱা এডুকেশ্যন চেনেলত। চ' আপুনিও এই কেটাগৰীত এখন ভিডিঅ' বনাই কিনে আপুনি আপলোড কৰি টকা উপাৰ্জন কৰিব পাৰে। এই কেটাগৰীত আপুনি এক্সাম প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগে, কোডিং কেনেকৈ আমি সলভ কৰিম, যদি আপুনি শিকাওঁতে বেছি ভাল পায় তো আপুনি এই কেটাগৰীত যাব পাৰে। চ' 3 নম্বৰ ছেকশ্যনত যিটো কেটাগৰী ৰাখিছোঁ, কেটাগৰীটোৰ নাম হ'ল ফাইনেন্স আৰু আৰ্নিং এপছ। এই চেনেলত তোমালোকে ডিছকাছ কৰিব পাৰিবা যে ইনভেষ্টমেণ্ট আমি কেনেকৈ কৰিম, মোবাইল দি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি নাইবা কিদৰে আমি আৰ্নিং কৰিব পাৰি। এই বিষয়ে ভিডিঅ' বনাই আপুনি ইউটিউবত আপলোড কৰিব পাৰে। ইয়াত আপুনি অনলাইন আৰ্নিং মেথডছ, পাৰ্চনেল ফাইনেন্স, লগতে ইনভেষ্টমেণ্ট আইডিয়া এই বিষয়ৰ ওপৰত আপুনি ভিডিঅ' বনাব পাৰে। বৰ্তমান সময়ত মাৰ্কেটত এই ফাইনেন্স আৰু আৰ্নিং টিপছৰ চাহিদা অনেক বেছি। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তো আপুনি এইটো কেটাগৰীত এটা চেনেল খুলিব পাৰে। বৰ্তমান সময়ত বেছি মানুহে অনলাইনত খোজে যে আমি ঘৰত বহি কিদৰে টকা ইনকাম কৰিব পাৰিম। চ' আপুনি এই বিষয়ে যদি ভিডিঅ' বনায় তেন্তে আপুনি ভিউজ কমাব পাৰে, লগতে আপুনি ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। অসমত এনেকুৱা কেটাগৰীৰ চেনেল নাই বুলি ক'ব পাৰোঁ। চ' যদি আপুনি এই কেটাগৰীৰ চেনেল ষ্টাৰ্ট কৰে, চ' গ্ৰ' হ'ব যে এইটো 100% গেৰাণ্টি। জাষ্ট আপোনাৰ কণ্টিনিউৱাছলি ভিডিঅ' আপলোড কৰিব লাগিব। আপোনাৰ ধৈৰ্য আৰু কনচিষ্টেঞ্চিয়ে আপোনাক ডিচাইড কৰিব যে আপুনি এখন সফল ইউটিউবাৰ হ'ব পাৰিবনে নাই। চ' ধৈৰ্য থাকক আৰু কনচিষ্টেঞ্চি হিচাপে আপুনি ভিডিঅ' আপলোড কৰি থাকক, চেনেলটো আপোনাৰ যে গ্ৰ' হ'ব 100%। বন্ধু বান্ধৱীসকল, চেনেলটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে ইয়াৰ পৰা কোনটো কেটাগৰীত চেনেল ষ্টাৰ্ট কৰিবা, চ' তোমালোকে কমেণ্টত জনাই দিবা। এনেকুৱা টেক ভিডিঅ' লগতে ইউটিউব ৰিলেটেড ভিডিঅ' পোৱাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা, ভিডিঅ'টো লাইক কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত। আশা কৰোঁ সকলোৱে ভালে আছা, সুস্থ আছা। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।